লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক নিফটি 50ত আজি কি কৰিলে মাৰ্কেটে, চাওক মাৰ্কেটে আজি নিফটি 50ত কৈছোঁ নহয় ট্ৰেপ কৰি দিলে যাক মই কৈছিলোঁ এইটো ৰেঞ্জৰ ভিতৰত থাকিব, যিহেতু 21,380ৰ পৰা 21,000ৰ ভিতৰত মাৰ্কেট থাকিব। গতিকে চাওক মাৰ্কেটে কি কৰিলে, অলপ আপোনাক ট্ৰেপ কৰাই দিলে। ট্ৰেপ কৰি মাৰ্কেটে মই যিটো ৰেঞ্জলৈকে দিছিলোঁ তালৈকে মাৰ্কেট আকৌ ৰিভাৰ্চেল দিলে, মানে এটা ডাব্লিউ পেটাৰ্ণ বনাই দিলে। এতিয়া চাওক কালিলৈ যদি আপোনালোকে ট্ৰেড কৰিব বিচাৰে, মোৰ মতে কৈছোঁ আপছাইডলৈ আপোনালোকে এক্সপেক্ট কৰিব পাৰে 21,700, তাৰপিছত 21,800, তাৰপৰা মাৰ্কেটে আকৌ ইউ টাৰ্ণ লৈ 21,600লৈকে মাৰ্কেট অহাৰ মই ভিউ দেখা পাইছোঁ, যদি সেইটো ৰেঞ্জত যায়। আৰু যদি নাযায় তেতিয়াহ'লে মাৰ্কেটত চাব 21,450 বা 21,500ৰ পৰা 21,300 ভিতৰত মাৰ্কেটে আকৌ ছাইড বেজ ৰেঞ্জ বনাই দিব পাৰে। গতিকে সেইটো অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰি ল'ব, ঠিক আছে। আৰু ইয়াত মই নিফটি 50ত মই ইমান আৰু ৰেঞ্জবোৰ দেখুৱাই নাথাকোঁ। আৰু তললৈ গ'লে আপোনালোকে চাব 21,200ৰ তলত গ'লেহে মই আপোনালোকক আকৌ বেৰিজ ট্ৰেড এক্সপেক্ট কৰিম, আৰু আপোনালোকেও এক্সপেক্ট কৰিব পাৰে, ঠিক আছে। আৰু এতিয়া চাওক ফিন নিফটিত যদি আপোনালোকে চাওক, ফিন নিফটিটো চাওক ট্ৰেপ কৰি দিলে। চাওক 15 মিনিট কেণ্ডেল এডাল আপোনালোকে যদি চাই, অ'পেন হৈছে বহুত গেপ ডাউন, তাৰপিছত মাৰ্কেটে 15 মিনিটৰ ডাইৰেক্ট ৰিভাৰ্চেল আপোনাক দি দিলে, যিটো গেপ ডাউন হৈছিলে সেইটো পূৰা দি দিলে। তাৰপিছত মাৰ্কেটে এইকণৰ পৰা আপুনি মানে 9:15ত মাৰ্কেট অ'পেন হয়, মানে 9:30ৰ ভিতৰত আপুনি ফিন নিফটিত আপোনালোকে যদি চাই সেইটো ৰেঞ্জ কভাৰ কৰিছে, ঠিক আছে। মোৰ ভিউ মতে মই কৈছোঁ, সেইটোতো কেণ্ডেল বনাইছে, মই নবনোৱা কাৰণে, কিন্তু ৰেঞ্জটো সেইটো কভাৰ কৰিছে, ঠিক আছে। এতিয়া চাওক মাৰ্কেটে আপছাইডলৈ গ'ল, মই কৈছিলোঁ যিহেতু 20,250ৰ আশে-পাশে আৰু 20,000ৰ ভিতৰত মাৰ্কেট থাকিব লাগে। গতিকে সেইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট থাকি গ'ল, অতিবাহিত কৰি ছাইড বেজ ৰেঞ্জ বুলি ধৰিব পাৰে আপোনালোকে যদি চাই, সেইটো এটা ছাইড বেজ ৰেঞ্জ, ঠিক আছে। কালিলৈ এতিয়া ট্ৰেড কৰিবলৈ হ'লে আপোনালোকে এইটো ৰেঞ্জৰ ভিতৰতে এনেকৈ অতিবাহিত কৰিব পাৰে, 20,350, তাৰপিছত মাৰ্কেট আকৌ আপোনাৰ 20,000ৰ ভিতৰত মাৰ্কেট ছাইড বেজ ৰেঞ্জ। যদি আপছাইডলৈ যায় তেতিয়াহ'লে আপোনালোকে চাব, মই অকণমান ৰেঞ্জটো আপছাইডলৈ দিম, 20,300ৰ ওপৰত যদি ভাল কেণ্ডেল বনায় তেতিয়াহ'লে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে 20,450, তাৰপিছত আকৌ 20,600লৈকে আপুনি এক্সপেক্ট কৰিব পাৰে বুলিছ মুভ। কিন্তু মোৰ মতে কৈছোঁ কালিলৈ হয়তো মাৰ্কেটে ছাইড বেজ ৰেঞ্জে থাকি যাব লাগে। আৰু বেৰিজ মই কেতিয়া হ'ম, যেতিয়া আপোনাৰ 19,900ৰ তলত আহিব, ভাল কেণ্ডেল বনিব, তেতিয়া মই বেৰিজ এক্সপেক্ট কৰিম। ছাপৰ্ট ৰেজিষ্টেঞ্চত আপোনালোকে ছাপৰ্টত সদায় আপোনাৰ বাই কৰিবলৈ চেষ্টা কৰিব, আৰু ৰেজিষ্টেঞ্চত চেল কৰিবলৈ চেষ্টা কৰিব। গতিকে সেইটোৱে অকণমান চাই চিতি আপোনালোকে ট্ৰেডসমূহ কৰি ল'ব, ঠিক আছে। এতিয়া বেংক নিফটিত মই কৈছোঁ, বেংক নিফটিটো এটা একেই হ'ল, আপোনালোকে চাই যিটো ৰেঞ্জ আছিলে সেই ৰেঞ্জ 45,450ৰ পৰা 44,900 ভিতৰত, ঠিক আছে। সেইটো ৰেঞ্জৰ ভিতৰতে মাৰ্কেট থাকি গ'ল। এতিয়া আপোনালোকে কালিলৈ ট্ৰেড কৰিবলৈ হ'লে নিফটি বেংকত বা বেংক নিফটিত যদি ট্ৰেড কৰিব বিচাৰে তেতিয়াহ'লে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব। কাৰণ চাওক আপোনালোকে চাব বেংক নিফটি আৰু মান্থলি এক্সপায়াৰী হয় কালিলৈ, ঠিক আছে। গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব, যিহেতু এইটো ৰেঞ্জৰ ভিতৰত চাব মাৰ্কেট যদি থাকে 45,450ৰ পৰা 400ৰ ভিতৰত যদি মাৰ্কেট থাকে, তাৰপিছত অকণমান তাৰ ওপৰত যদি যাবলৈ চেষ্টা কৰে তেতিয়াহ'লে আপুনি বুলিছ এক্সপেক্ট কৰিব পাৰে, যিটো 46,300 বা 46,500লৈকে মাৰ্কেট যোৱাৰ মই ভিউ ৰাখিছোঁ ডাইৰেক্ট। আপোনালোকে সেই ৰেঞ্জটো অকণমান চাব, আৰু যদি নাযায় মাৰ্কেট তেতিয়াহ'লে 45,400ৰ পৰা আকৌ মাৰ্কেট 44,800ৰ ভিতৰত মাৰ্কেটে ৰেঞ্জ বনাই থাকি যাব বুলি মই এক্সপেক্ট কৰিছোঁ। গতিকে সেই ৰেঞ্জটো অকণমান চাই পেলাই আপুনি ট্ৰেডসমূহ কৰিব। মই অকণমান বেৰিছ এক্সপেক্ট কৰা নাই আৰু 4-5 দিনৰ কাৰণে, কাৰণ মাৰ্কেটে এইকণতে হয়তো ছাইড বেজ নহ'লে আপ ছাইডলৈ যোৱাৰ মমেণ্টম মই দেখা পাইছোঁ। গতিকে ট্ৰেডসমূহ কৰোঁতে আপোনালোকে চাই চিতি ট্ৰেডসমূহ কৰিব। গতিকে ভিডিঅ'টো আজিলৈ ইমান আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।